মই আজি এটা চকলেট কেক বনাম আৰু এই চকলেট কেকটোত কি লাগিব মই আপোনালোকক এটা এটাকৈ ভিডিঅ'টোত দেখুৱাই যাম। আহকচোন চাওঁ। সৰু চামুচৰে আমাক এচামুচ বেকিং পাউডাৰ লাগিব। এয়া অকণমান আমাক বাটাৰ লাগিব। 3 পেকেট মই অৰিঅ' বিস্কুট লৈছোঁ আৰু 1 কাপ গৰু গাখীৰ লৈছোঁ। আৰু এটা আমি সৰু টিফিন লৈছোঁ। এই টিফিনটো আমাক কেক বনাবৰ কাৰণে প্ৰয়োজন হ'ব। এতিয়া মই মিক্সিৰ বাটিটোত এয়া অৰিঅ' বিস্কুটখিনি ঢালি দিছোঁ। এইখিনি আমি গুড়া কৰি ল'ম কাৰণ আমি কেক বনোৱাৰ আগতে অৰিঅ' বিস্কুটখিনি আমি পাউডাৰ কৰি ল'ব লাগিব। আপোনালোকে দেখি আছে মই মিক্সিৰ বাটিটোত 3 পেকেট অৰিঅ' বিস্কুট দি দিছোঁ আৰু মিক্সিত মই গুড়া কৰি ল'ম। এয়া আমাৰ পেষ্টটো ৰেডি হৈ গৈছে। বিস্কুটখিনি মই পাউডাৰ কৰি লৈছোঁ। তাৰ পাছত মই 1 কাপ গাখীৰ লৈছোঁ। গাখীৰখিনি একেবাৰে ঢালি নিদিব। গাখীৰৰ লগতে আপোনালোকে আধা চামুচ বেকিং পাউডাৰ মিলাই দিব আৰু গাখীৰখিনি অলপ অলপকৈ ঢালি মিলাই থাকিব। একেবাৰে গাখীৰখিনি ঢালি দিলে বেছি হৈ যাব পাৰে, গতিকে অলপ অলপকৈ ঢালি থাকিব আৰু মিলাই থাকিব। আপোনালোকে হাতেৰেও মিলাব পাৰে। এয়া দেখিছে আমাৰ খুব ধুনীয়াকৈ পেষ্টটো ৰেডি হৈ গৈছে। আঠা আঠা হৈছে। আপোনালোকে হাতেৰে চুই চাব। আঠা আঠা হ'লে গম পাব যে পেষ্টটো ৰেডি হৈ গৈছে। এয়া মই হাতেৰে চাইছোঁ খুব ধুনীয়াকৈ ৰেডি হৈছে। এতিয়া আমি এইখিনি এটা বাটিত একাষৰীয়াকৈ ৰাখি এতিয়া আমি টিফিনটো ৰেডি কৰিম কেকৰ কাৰণে। টিফিনটোত মই অকণমান বাটাৰ সানি লৈছোঁ। বাটাৰ সানি ল'লে কেকটো খুব ধুনীয়াকৈ ওলাই আহে। আপোনালোকে বাটাৰ পেপাৰ ব্যৱহাৰ কৰি পাব পাৰে। মোৰ লগত যিহেতু বাটাৰ পেপাৰ নাছিল সেইবাবে মই এখন বগা পেপাৰ গোলকৈ কাটি লৈছোঁ আৰু বাটাৰ সানি ওপৰত মই পেপাৰখন দি দিছোঁ। তাৰ ওপৰত মই অকণমান পুনৰ বাটাৰ সানি দিম, তেতিয়া খুব ধুনীয়া হয়, অকণো অসুবিধা নহয় কেক বনোৱাত। এয়া আপোনালোকে দেখিছে মই অকণমান তাতে বাটাৰ সানি দিছোঁ আৰু ছাইডতো মই অকণমান বগা কাগজ কাটি লগাই দিম কেকটো যাতে কিনাৰত লাগি নধৰে, সেইবাবে মই এখন বগা কাগজ কাটি কিনাৰত লগাই দিছোঁ। কাগজখন নলগালেও হয়, আপোনালোকে এনেও বনাব পাৰে, কিন্তু মই কাগজখন মোৰ সুবিধাৰ বাবে লগাই লৈছোঁ। এতিয়া আমাৰ বাটিটো ৰেডি হৈ গৈছে। এতিয়া আমি বাটিত আমি যিখিনি পেষ্ট ৰেডি কৰি ৰাখিছিলোঁ সেই পেষ্টখিনি আমি বাটিত ঢালি দিম। ঢালি অকণমান সময়ৰ কাৰণে আমি সেই পেষ্টখিনি ৰাখি দিম আৰু তাৰ পাছত আমি গেছলৈ যাম। গেছত কুকাৰটো বহাই দিম আৰু কুকাৰটো অকণমান গৰম হ'বলৈ দিম। এয়া আমি গেছত কুকাৰটো বহাই গৰম হ'বলৈ দিছোঁ। গেছত কুকাৰটো বহোৱাৰ পাছত মই তাতে 1 কাপ নিমখ দিছোঁ। নিমখখিনি ধুনীয়াকৈ মিলাই দিব। মিলোৱাৰ পাছত সেইখিনি অলপ সময় গৰম হ'বলৈ দিম আৰু গৰম হোৱাৰ পাছত তাতে আমি এডাল ষ্টেণ্ড বহাই দিম। আপোনালোকে দেখিছে মই যেনেকুৱা ধৰণৰ ষ্টেণ্ড দিছোঁ আপোনালোকে বেলেগ ধৰণৰ ষ্টেণ্ডো দিব পাৰে। তাৰ পাছত আমি সেইখিনি 10 মিনিটৰ কাৰণে গৰম হ'বৰ বাবে কুকাৰটো ঢাকি ৰাখিম আৰু গেছটো কমাই দিম। এয়া মই 10 মিনিটৰ কাৰণে গেছৰ ওপৰত কুকাৰটো ৰাখি দিছোঁ। 10 মিনিট পাছত খুলি চাইছোঁ কুকাৰৰ ভিতৰখন বহুত গৰম হৈছে। সাৱধানে হাত সোমোৱাব, বহুত গৰম হয়। আৰু গৰম হোৱাৰ পাছত আমি যিখিনি পেষ্ট ৰেডি কৰি ৰাখিছিলোঁ সেই টিফিনটো আমি তাতে সুমুৱাই দিম। এয়া মই ধুনীয়াকৈ সুমুৱাই দিছোঁ। সুমুৱাৰ পাছত আমি ঢাকনিখন বন্ধ কৰিম। ঢাকনিখন বন্ধ কৰাৰ আগত আপোনালোকে হুইচেলটো আৰু ৰাবাৰডাল এৰুৱাই ল'ব। ৰাবাৰডাল আৰু হুইচেলটো এৰুৱাৰ পাছত ঢাকনিখন মই কুকাৰটোত লগাই এইটো বন্ধ কৰি দিছোঁ আৰু 20 মিনিটৰ কাৰণে গেছটো কমাই ৰাখি দিব। 20 মিনিট পাছত খুলি চাব, ধুনীয়াকৈ ৰেডি হৈ যায় কেক। এখন চুৰিৰে চাব পাৰে। এয়া দেখিছে তাতে একো লাগি অহা নাই। আপোনালোকে কাঠিৰেও চেক কৰিব পাৰে। কাঠিত যদি একো লাগি নাহে গম পাই যাব কেকটো ৰেডি হৈ গৈছে। এতিয়া এখন চাকুৰে চাৰিওফালে অকণমান এনেকৈ মই কৰাৰ দৰে কৰি ল'ব, তেতিয়া কেকটো ধুনীয়াকৈ ওলাই আহে। তাৰ পাছত ছাইডৰ কাগজখন প্ৰথমতে এৰুৱাই দিব। এয়া দেখিছে মই ছাইডৰ কাগজখন এৰুৱাই দিছোঁ। তাৰ পাছত কেকটো ধুনীয়াকৈ ওলাই আহিব। এয়া দেখিছে মই এখন থালত বাটিটো উবুৰিয়াই দিছোঁ। উবুৰিয়াৰ লগে লগে আমাৰ কেকটো ওলাই আহিছে। দেখিছেনে ক'তো একো লাগা নাই, খুব ধুনীয়াকৈ এৰাই আহিছে। তাৰ পৰা কাগজখন এৰুৱাই দিয়াৰ লগে লগে দেখিছে আমাৰ কেক ধুনীয়াকৈ ৰেডি হৈ গৈছে। খুব ধুনীয়া ছফ্ট হয়, খায়ো বিৰাট টেষ্ট হয়। আপোনালোকে বনাই খাই চাবচোন। বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীয়ে এই কেকটো খাই বিৰাট ভাল পায় কাৰণ বহুত টেষ্ট হয়। আপোনালোকে বনালে খাই চাই কেনেকুৱা পালে কিন্তু মোক জনাবলৈ নাপাহৰিব দেই। লগতে লাইক কৰি দিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই আকৌ আহিম নতুন নতুন ৰেচিপি লৈ। আপোনালোকৰ মৰম আৰু সহযোগিতাই মোক বহুত উৎসাহ দিয়ে, প্ৰেৰণা দিয়ে। আজিলৈ আহোঁ। বহুত বহুত ধন্যবাদ।